নমস্কাৰ মই হৰদল আপোনালোকে চাই আছে নিউজ কিং ইউটিউব চেনেল। ছাত্ৰ ছাত্ৰীসকল আজি হ'ল 29 মে। আজি হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব নেকি এইটোক লৈ ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হৈ আছে অথবা বাট চাই আছে কেতিয়া ঘোষণা কৰা হ'ব, আজি ঘোষণা কৰা হ'ব নেকি। আৰু এইটোক লৈ পুৱাৰ পৰা বহুতে কমেন্ট কৰি জনাই আছে যে আজি 29 তাৰিখ আজি মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব নেকি। গতিকে সেবাৰ ফালৰ পৰা আহি পৰিছে এটা বিগ আপডেট। আৰু হিমন্ত বিশ্ব শৰ্মাই এটা বিশেষ টুইট কৰিছিল যে এই টুইটত লিখা আছিল যে আজি সোমবাৰ অথবা 29 মেত ঘোষণা কৰা হ'ব হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল। আৰু সেই টুইটটো এতিয়া সমগ্ৰ ৰাজ্যতে অথবা বহুতে শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ টুইটত উল্লেখ কৰিছিল যে ৰিজাল্টছ অফ দ্য আছাম হায়াৰ ছেকেণ্ডাৰী HS ফাইনেল এক্সামিনেশ্যন উইল বি ডিক্লেয়াৰ্ড অন May 29 Monday at 9 AM. My best wishes to all the students who had required. মানে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলটো আজি সোমবাৰ অথবা 29 মে তাৰিখে ঘোষণা কৰা হ'ব। আৰু সেই হিমন্ত বিশ্ব শৰ্মাৰ টুইটটোক বহুতে শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে অথবা বিভিন্ন ধৰণৰ নিউজ চেনেলত প্ৰকাশ কৰা হৈছে। সঠিক কথাটো হ'ল যে সেবাৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই। গতিকে কোনেও ক'ব নোৱাৰিব যে মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱা, যেতিয়া নেকি সেবাৰ ফালৰ পৰা আপডেট আহিব তেতিয়া আমি জনাই